এগৰাকী কৃষি বিষয়াৰ বিৰুদ্ধে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাইছো 98 গৰাকী এডিঅ'ৰ বিৰুদ্ধে চলিব তদন্ত প্ৰক্ৰিয়া প্ৰকৃত হিতাধিকাৰী পৰিৱৰ্তে ভুৱা হিতাধিকাৰীয়ে পিএম কিষাণ নিধিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ কোন জিলাত কিমান ভুৱা হিতাধিকাৰী সাজু হৈছে তালিকা বৰপেটা জিলাত 2,03,839 গৰাকীকৈ ভুৱা হিতাধিকাৰীয়ে ধন লৈছে পিএম কিষাণ সন্মান নিধিৰ নগাঁও 1,16,068 গৰাকীকৈ ভুৱা হিতাধিকাৰীয়ে পিএম কিষাণ নিধিৰ ধন আত্মসাৎ কৰিছে ধুবুৰীত 68,318 গৰাকীকৈ পিএম কিষাণৰ ভুৱা হিতাধিকাৰীৰ নাম আহি পৰিছে কামৰূপত 63,113 জন ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হৈছে বাক্সাত 30,671 গৰাকী ভুৱা হিতাধিকাৰীৰ নাম পোহৰলৈ আহিছে ইফালে নলবাৰীত 26,897 গৰাকী ভুৱা হিতাধিকাৰীয়ে পিএম কিষাণৰ ধন লাভ কৰিছে পশ্চিম কাৰ্বি আংলঙত 25,799 গৰাকী এই তথ্য ইতিমধ্যে কৃষি বিভাগৰ হাতত আহি পৰিছে লখিমপুৰত 46,410 গৰাকীকৈ ভুৱা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে পিএম কিষাণ নিধিৰ ধন ভুৱা হিতাধিকাৰীক ধন মুকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰিছে দিছপুৰে এই গুৰুত্বপূৰ্ণ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো কৃষকৰ নামত ভুৱা হিতাধিকাৰে ধন আত্মসাৎ কৰা সহ্য কৰা নহব আৰু তাৰ পৰিপ্ৰেক্ষিতত দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীয়ে ধন ঘূৰাই দিব লাগিব আইনী মেৰপেছত জেল হাজতলৈ পৰ্যন্ত যাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাইছো 8,44,000 ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হৈছে পিএম কিষাণ সন্মান নিধিৰ ধন ভুৱা হিতাধিকাৰীয়ে লাভ কৰি থকাৰ অভিযোগ কৃষি বিভাগে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে 98 গৰাকী কৃষি বিষয়া এডিঅ'ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে তদন্ত ঘোষণা কৰা হৈছে কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে বৰপেটাত 2,03,839 জন ভুৱা হিতাধিকাৰীৰ নাম পোহৰলৈ আহিছে নগাঁৱত 1,16,068 গৰাকীকৈ ভুৱা কৃষক হিতাধিকাৰী ধুবুৰীত 68,318 ভুৱা হিতাধিকাৰী কামৰূপত 63,113 গৰাকীকৈ ভুৱা হিতাধিকাৰী বাক্সাত 30,671 গৰাকীকৈ ভুৱা কৃষক হিতাধিকাৰী নলবাৰীত 26,897 গৰাকী ভুৱা কৃষক হিতাধিকাৰীয়ে ইতিমধ্যে পিএম কিষাণৰ ধন লাভ কৰিলে 18টাকৈ কিস্তি লাভ কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে লখিমপুৰতো একেই পৰিৱেশ 46,410 গৰাকীকৈ ভুৱা হিতাধিকাৰী আৰু ভুৱা হিতাধিকাৰীক ধন মুকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰা হৈছে কৃষকৰ নামত ভুৱা হিতাধিকাৰীয়ে ধন আত্মসাৎ কৰাটো সহ্য কৰা নহব বুলি ইতিমধ্যে চৰকাৰী পক্ষই জনাইছে আৰু দোষী সাব্যস্ত হ'লে 18টাকৈ কিস্তিৰ ধন ঘূৰাই দিব লাগিব চৰকাৰক আৰু সমান্তৰালকৈ পিএম কিষাণ নীতিৰ নামত বিয়াগুম দুৰ্নীতি সংঘটিত কৰা কৃষি বিষয়াৰ পৰা আৰম্ভ কৰি ভুৱা হিতাধিকাৰী পৰ্যন্ত প্ৰতিগৰাকী লোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাইছো পিএম কিষাণ নিধিৰ নামত এতিয়া ভুৱা কৃষকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধন আত্মসাৎ কৰিছে সাজু হৈছে এতিয়া ভুৱা কৃষকৰ তালিকা জিলাই জিলাই অভিযান চলাবলৈ সাজু হৈছে ৰাজ্যৰ কৃষি বিভাগ সমান্তৰালকৈ আৰক্ষী প্ৰশাসন বিয়াগুম দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰে দেশৰ লাখ লাখ কৃষকলৈ আগবঢ়ায় পিএম কিষাণ সন্মান নিধিৰ ধন আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দেশৰ লাখ লাখ প্ৰকৃত হিতাধিকাৰীৰ বাবে পিএম কিষাণ নিধিৰ ধন মুকলাই দিয়া হৈছে 18টাকৈ কিস্তি আৰু ইতিমধ্যে 18টাকৈ কিস্তিত কৃষকসকল উপকৃত হৈছে এই পিএম কিষাণ সন্মান নিধিৰ পৰা কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যখনত পিএম কিষাণ সন্মান নিধিৰ নামত এতিয়া বিয়াগুম দুৰ্নীতি সংঘটিত হৈছে য'ত 8,44,672 গৰাকী লোকে হিতাধিকাৰী নোহোৱা সত্ত্বেও পিএম কিষাণ নিধিৰ 18টা কিস্তি ইতিমধ্যে লাভ কৰিছে পিএম কিষাণ নিধিৰ ধন লাভ কৰা ভুৱা কৃষক হিতাধিকাৰীসকলৰ বিৰুদ্ধে এতিয়া তালিকা প্ৰস্তুত কৰা হৈছে 8,44,672 গৰাকী ভুৱা কৃষকৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব কৃষি বিভাগে ইতিমধ্যে এই কথা সুস্পষ্টকৈ ঘোষণা কৰি দিয়া হৈছে ৰাজ্যখনৰ কোন কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে কিমান ভুৱা কৃষক হিতাধিকাৰীয়ে ইতিমধ্যে ধন লাভ কৰিছে সেই সকলৰ বিৰুদ্ধে অভিযান চলিব আৰু সেই সকল কৃষক হিতাধিকাৰীক সুবিধা কৰি দিয়া 98 গৰাকী কৃষক বিষয়া কৃষি বিষয়াৰ বিৰুদ্ধে এডিঅ'ৰ বিৰুদ্ধে অভিযান চলিব বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে
আৰু যদিহে দোষী সাব্যস্ত হয় ভুৱা কৃষক হিতাধিকাৰীসকলে উভতাই দিব লাগিব চৰকাৰক PM কিষাণ নিধিৰ ধন। এই মুহূৰ্ত জনাইছো PM কিষাণৰ নামত ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ কোন কোন জিলাত কিমান ভুৱা কৃষকৰ তালিকা প্ৰস্তুত হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো। বৰপেটা জিলাত 2,03,839 গৰাকীকৈ ভুৱা কৃষক হিতাধিকাৰীৰ নাম সাঙুৰ খাইছে। বাক্সাত 30,671 গৰাকী, নলবাৰীত 26,897 গৰাকী ভুৱা কৃষক হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হৈছে। পশ্চিম কাৰ্বি আংলঙত 25,799 গৰাকী কৃষক হিতাধিকাৰীৰ নাম সাঙুৰ খাইছে। লখিমপুৰত সাজু হৈছে তালিকা 26,410 গৰাকীকৈ ভুৱা কৃষকে ইমান দিনে লৈ আছিল PM কিষাণ নিধিৰ ধন। ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰা হৈছে। কৃষি বিভাগৰ তৰফৰ পৰা তদন্ত ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু কৃষকৰ নামত ভুৱা হিতাধিকাৰীসকলে কৃষক সন্মান নিধিৰ ধন লোৱাটো এতিয়া বিপদ হৈ পৰিব পাৰে সেইসকল লোকৰ বাবে। দোষী সাব্যস্ত হ'লে ধন ঘূৰাইটো দিবই লাগিব। ধন ঘূৰাই দিয়াৰ সমান্তৰালকৈ জেল হাজত পৰ্যন্ত যাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। PM কিষাণৰ নামত এতিয়া বিয়াগুম দুৰ্নীতি সংঘটিত হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাত 8,44,672 গৰাকী ভুৱা হিতাধিকাৰীয়ে ইমান দিনে PM কিষাণ নিধিৰ সন্মান নিধিৰ এই ধন আত্মসাৎ কৰি আহিছে। কৃষি বিভাগে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে ধন আত্মসাৎ কৰি থকা লোকসকলৰ বিৰুদ্ধে। ইতিমধ্যে তালিকা প্ৰস্তুত হৈছে। তালিকাত চকু কপালত উঠা এক তথ্য, কিয়নো 8,44,672 গৰাকী ভুৱা কৃষক, যি কৃষকৰ কোনো ধৰণৰ ঘৰত খেতি নাই, ঘৰত খেতি মাটি নাই, নিজে কোনো কৃষি কৰ্ম নকৰে। আৰু তেনে হিতাধিকাৰীয়ে ভুৱা কৃষকে এতিয়া কৃষকৰ নামত ধন লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া। আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে PM কিষাণ সন্মান নিধিৰ 18টাকৈ কিস্তি প্ৰদান কৰা হৈছে দেশৰ লাখ লাখ কৃষক হিতাধিকাৰীৰ বাবে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই সুবিধাৰ যেন সুযোগ লৈছে একাংশ দুষ্কৃতিকাৰীয়ে। ৰাজ্যখনত অসমৰ এই বিভিন্ন প্ৰান্তত 8,44,672 গৰাকীৰ নাম ওলাইছে। এইসকল প্ৰকৃত হিতাধিকাৰী নহয়। প্ৰকৃত হিতাধিকাৰী নোহোৱাকৈও এইসকলে ইতিমধ্যেই 18টাকৈ কিস্তি লাভ কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া প্ৰতিখন জিলাৰ বাবে তালিকা সাজু হৈছে। প্ৰতিখন জিলাত কিমান পৰিমাণৰ ভুৱা কৃষক হিতাধিকাৰী আছে সেই সন্দৰ্ভত তালিকা প্ৰস্তুত কৰা হৈছে। কোন কোন জিলাত কিমান আছে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইমিটৰ স্ক্ৰীণত আমি দেখুৱাই আছো। য'ত ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ অভিযোগত ইতিমধ্যে 98 গৰাকী কৃষক বিষয়া, কৃষি বিষয়া অৰ্থাৎ ADOৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীসকলে ধনটো ঘূৰাই দিব লাগিবই। সমান্তৰালকৈ জেল হাজত পৰ্যন্ত যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। PM কিষাণ সন্মান নিধিৰ নামত এতিয়া বিয়াগুম দুৰ্নীতি সংঘটিত হৈছে। ৰাজ্যখনত 8,44,672 গৰাকী ভুৱা কৃষকে ধন আত্মসাৎ কৰিছে অসমত। PM কিষাণ সন্মান নিধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰেই তদন্ত ঘোষণা কৰা হৈছে। তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ব, অভিযান চলিব। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে 98 গৰাকী কৃষি বিষয়া অৰ্থাৎ ADOৰ বিৰুদ্ধে। এইসকল ADOয়ে ভুৱা হিতাধিকাৰী সোমোৱাই নিজৰ মুনাফা লাভৰ বাবে কেতবোৰ এনেধৰণৰ কাণ্ড সংঘটিত কৰাক লৈ সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। আৰু ৰাজ্যখনৰ কোন কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে সেই সন্দৰ্ভত এখন তালিকা প্ৰকাশ কৰা হৈছে। তালিকা অনুসৰি বৰপেটাত 2,03,839 গৰাকীয়ে ধন লৈ আহিছিল PM কিষাণৰ পৰা। নগাঁৱত 1,16,068 গৰাকী ভুৱা কৃষক। ধুবুৰীত 68,318 গৰাকীকৈ ভুৱা কৃষকৰ নামৰ তালিকা ওলাইছে। সমান্তৰালকৈ কামৰূপত 63,113 গৰাকী ভুৱা কৃষকে ইমান দিনে লৈ আহিছিল PM কিষাণ নিধিৰ ধন। বাক্সাত 30,671 গৰাকী PM কিষাণৰ ভুৱা হিতাধিকাৰী। ভুৱা কৃষকে নলবাৰীত 26,897 গৰাকী ভুৱা কৃষকে ধন লাভ কৰি আহিছিল। সমান্তৰালকৈ ৰাজ্যৰ আন এখন জিলা পশ্চিম কাৰ্বি আংলঙত 25,799 গৰাকী ভুৱা কৃষকে ইমান দিনে ধন লাভ কৰি আহিছিল PM কিষাণ নিধিৰ। লখিমপুৰত 46,410 গৰাকী ভুৱা কৃষকৰ নাম ওলাইছে।
সমান্তৰালকৈ ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়া এডিঅ'সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰাথমিক খবৰ আহি পৰিছে।